আচ্ছা আচ্ছা এই তো আলমারা যাবে একটা পুরো ক্লিয়ার ক্যামেরা তো ক্যামেরাই না আগে আগে নাই করি আছে মাথা অবস্থা করে দেখি সিংহ মোটা ঠিক আছে ভিডিও করে আজি হঠাতে ৰাতিপুৱা মানাছৰ পৰা এটা বনগৰু আহিল বনগৰুটো আহি ঠিক ৰাতিপুৱা 5টা বজাত আহি পাইছে এজন মানে মাইকী মানে পূৰ্ণিমা ৰায় ৰাতিপুৱা উঠি মাৰি পেচাব কৰিব গৈছিল পেচাব কৰিব গৈ থকা অৱস্থাতে বনগৰু আহি তাক আক্ৰমণ কৰিলে আকৌ তাৰ পৰা খেদি দিয়াৰ পিছত আকৌ উত্তৰে আহিল আহি কিনে দুজন মুছলিম মতা মানুহক মানে হঠাতে আক্ৰমণ কৰি দিল এতিয়া মানে বনকৰ্মী আহিছে যদিও আহিছে বনকৰ্মীয়ে মানে উদ্ধাৰ কৰিব পৰা নাই এতিয়ালৈকে যেনিবা যদি বনকৰ্মীয়ে উদ্ধাৰ কৰে তেতিয়াহ'লে আমি ৰাইজে মানে সুৰক্ষিত হ'ব তাৰ কাৰণে মানে বনকৰ্মী আহিছে এতিয়াও আছে উদ্ধাৰ কৰিব পৰা নাই যেনিবা উদ্ধাৰ মানাছ অৰণ্যৰ পৰা আহিছে তিনিজনক আঘাত কৰিছে মানে তেওঁলোকে এতিয়া কাজলগাঁৱত আছে হস্পিটেলত